हेलो गाइस আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আসামিজ টেকলৈ তো গাইস মই আজি আপোনালোকৰ ওচৰলৈ এটা নতুন বিষয় লৈ আহিছো আপোনালোকেও নিশ্চয় WhatsApp চলাই ময়ো WhatsApp চলাও আপোনালোকেও জানে যে কিছুমান মেছেজ WhatsAppত আমাৰ বন্ধুবৰ্গই দিয়া হওক বা আন কোনোবাই দিয়া হওক যদি ডিলিট কৰি দিয়ে আমি নুচোৱাৰ আগতে যদি ডিলিট কৰি দিয়ে সেই মেছেজটো আমি পুনৰাই চাব নোৱাৰো তো মই আজি আপোনালোকক এনেকুৱা এটা উপায় বৰ্ণাবলৈ গৈ আছো যে যদি মেছেজটো আমাৰ বন্ধুবৰ্গই হওক বা আন কোনোবাই যদি মেছেজটো পঠিওৱাৰ পিছত আমি নুচোৱাৰ আগত যদিও ডিলিটও কৰি দিয়ে তথাপিতো আমি ডিলিট কৰা মেছেজটো পুনৰ চাব পাৰো আৰু হেইটো কৰিবলৈ মই আপোনালোকক এতিয়া বনাবলৈ গৈ আছো যে আমি এটা প্লে ষ্টৰৰ পৰা এপ ডাউনলোড কৰিব লাগিব এপটোৰ নাম হ'ল এন্টি ডিলিট আপোনালোকে প্লে ষ্টৰ এপটো খুলি লওক খোলাৰ পিছত ওপৰত সাৰ্চ কৰক এন্টি ডিলিট এটো দেখিছে এপটো এন্টি ডিলিট বুলি সাৰ্চ কৰাৰ পিছতে এনেকুৱা এটা এপ আপোনালোকে আহি যাব মই এটোটো এতিয়ালৈ ইনষ্টল কৰি লৈছো আপুনিও নিজৰ মোবাইলত ইনষ্টল কৰি লওক তাৰ পৰা এপটো ওপেন কৰিব এপটো ওপেন কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা পেজ দেখা পাব তো ইয়াত আপোনালোকে কি কৰিব লাগিব এটো চুকত এটা অপচন দেখিব অন কৰাৰ এই হোমতে একেবাৰে ওপৰৰ কোণাত সাৰ্চ বাৰ ডালৰ তলত তো এই অপচনটোত এবাৰ ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ কাৰণে আপোনাৰ ইয়াত এলাউৰ কাৰণে সুধিব অলপ ওয়েট কৰিব লাগিব প্লিজ ইয়াত এটা এড আহি গৈছে তো এটো মই কাটি দিছো তো আপোনালোকক ইয়াত এলাউৰ কাৰণে আহিব তো এলাউটো আপুনি টিপি দিয়ক এলাউটো টিপি দিয়াৰ পিছত এনেকুৱা এটা পেজ ওলাই যাব তো এতিয়া এন্টি ডিলিট এপটো আপুনি ইয়াতো অন কৰিব লাগিব দেখিছে নিশ্চয় ইয়াত এন্টি ডিলিট এপটো অন কৰি লওক তাৰ পিছত আপুনি যাব লাগিব তললৈ WhatsApp যদি ইয়াত আপোনাৰ WhatsAppটো আছে তেতিয়াতো আপুনি WhatsAppটো এটো দেখিছে তলত WhatsAppটো আছে এই WhatsAppৰ অপচনটো আপুনি অন কৰি লওক এনেদৰে অন কৰি লোৱাৰ পিছত আপুনি জাস্ট একো কৰিব নালাগে আকৌ এইখিনি কাট কৰি লওক এতিয়া মই দেখাবলৈ গৈ আছো আপোনালোকক কেনেকৈ আমি ডিলিট কৰা মেছেজটো পঢ়িব পাৰো তো আপোনালোকে মই মোৰ WhatsAppটো খুলিছো এটো দেখা পাইছে একেবাৰে ওপৰত এটো চক জুম লিখা আছে তো ইয়াৰ পৰা যিকিটা মেছেজ পঠিওৱা হৈছিল দুটা মেছেজ ডিলিট কৰা হৈছে এটো তলৰ মেছেজটো চক 3:42 ত পঠিয়াইছিলে 3:42 একেবাৰে তলৰ মেছেজটো চক এটো 3:42 PM ত পঠিয়াইছিলে এই মেছেজটো ডিলিট কৰি দিয়া হৈছে একবাৰে তলৰটো তো আপোনালোকে এই ডিলিট কৰা মেছেজটো এতিয়া মই এইটো এন্টি ডিলিট এপটো অন কৰাৰ লগে লগে ইয়াত ওলাই যাব আপোনালোকে চাব তো ইয়াত দেখা পাইছে এইটো এই মেছেজটো আপোনাৰ সময়ৰ সৈতে ইয়াত ওলাই যাব ইয়াত ওই বুলি লিখিছিলে ওই বুলি লিখা মেছেজটো ডিলিট কৰি দিয়া হৈছে তো মই ডিলিট কৰি দিছো এইটো বেলেগ এটা ফোনৰ পৰা মই জাস্ট আপোনালোকক দেখাইছো হে তো আপুনি বেলেগে ডিলিট কৰা মেছেজটো আপোনালোকে পঢ়িব পাৰে এনেদৰে ইয়াত দেখিছে ওই বুলি লিখা আছে ইয়াত 3:42 37 সেকেন্ড যোৱাত পঠাইছে 3:42 37 সেকেন্ড যোৱাত পঠাইছে 9/11/2019 দেখা পাইছে আপোনালোকে এনেদৰে আপুনিও পঢ়িব পাৰে আপোনাৰ WhatsAppত কোনোবাই যদি মেছেজ ডিলিট কৰি দিছে এই মেছেজটো আপুনিও পঢ়িব পাৰে তো বন্ধুসকল এইটোই আছিল ভিডিওটো যদি ভিডিওটো চাই আপোনালোকে ভাল পালে বা ইয়াৰ পৰা যদি আপোনালোকে উপকৃত হৈছে বুলি নিজকে ভাবিছে তেন্তে প্লিজ ভিডিওটো লাইক কৰক শেয়াৰ কৰক আৰু মোৰ চেনেলটোৰ এনে ধৰণৰ আৰু ভিডিও পাবলৈ লগতে ভ্ৰমণৰ বিভিন্ন ঠাই ভ্ৰমণৰ ভিডিও ইয়াত দিয়া হয় তো এইখিনি পাবলৈ আপোনালোকে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লওক তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ